পাৰ্টিচিপেট কৰিছিলোঁ আৰু লাকিলি মই তাতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ কালি মানে হেল্ল' গাইজ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আচলতে আমাৰ কলেজত ফেয়াৰৱেল আছিলে আৰু তাতে কিবা এটা দায়িত্ব আছিলে মানে তাৰ পৰা আহোঁতে এতিয়া দেৰি হৈ গ'ল 3:06 হৈ গ'ল দায়িত্ব বেলেগ একো নহয় এংকৰিং কৰিব লগা আছিলে মানে প্ৰগ্ৰেমটোত আৰু ভালো লাগে কৰি গতিকে কোনোবাই যদি কৈ দিয়ে কেতিয়াবা কৰিব লাগে বুলি তেতিয়া মই পাৰালৈকে কৰোঁ আৰু ইমানটো অভিজ্ঞতা নাই লাহে লাহে শিকি আছোঁ দুই এটা গ্লিম্পছ দি দিম বাৰু ইমানো ভালকৈ পাৰা হোৱা নাই তথাপিতো আৰু এতিয়া আহিলোঁ এটা কলেজৰ পৰা এতিয়া কি কৰি থাকোঁ আপোনালোকে চাই থাকক গাইজ আজি যে কলেজৰ কিবা প্ৰগ্ৰেম থকা বুলি কৈছিলোঁ তাতে মোৰ কিবা এটা দায়িত্বও আছিল আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব মানে মই কি কৰিলোঁ দুটামান ক্লিপ আছে মোৰ কলেজৰ ভাইটি এজনৰ ৰেকৰ্ডিং কৰিব দিছিলোঁ সি বৰ ধুনীয়াকৈ কষ্ট কৰি বেচেৰাই ৰেকৰ্ডিং কৰি দিছে আৰু মইতো নিজে ভ্লগ কৰিব নোৱাৰোৱে আৰু সম্ভৱে নহয় তাতে নিজে এইবিলাক ভ্লগ কৰি থাকিব আকৌ সেইখিনি চম্ভালি থকা গতিকে এনেকৈ দেখুৱাই দিছোঁ ৰ'ব আপোনালোকে চাওক মই মানে কি কৰিলোঁ আৰু সদায় শেষ নহয় যদি হয় সেয়া নতুন আদৰ আৰু প্ৰস্তুতি তেন্তে সেই বিদায় আমাৰ অনাকাংক্ষিত নহয় সেই বিদায় আমাৰ অনাকাংক্ষিত নহয় চিৰশাশ্বত নিয়ম যাৰ আৰম্ভণি আছে তাৰ এদিন শেষ আছে ইয়াক মানি লোৱাৰ বাহিৰে আৰু আমাৰ গত্যন্তৰ নাই এয়া সময়ৰ আহ্বান আজিৰ দিনটো অধিক দুগমীয়া কৰি ৰখাৰ মানসেৰে আমাৰ স্মৃতিৰ মণিকোঠাত আহকচোন আগবাঢ়ো কেইটামান সাংস্কৃতিক অনুষ্ঠানৰ ফালে আমি আকৌ সংগীতৰ জগতখনলৈ উভতি যাওঁ উপভোগ কৰোঁ এটি সুৰীয়া সংগীত প্ৰজ্ঞাচী দত্ত তুষাৰ দাস আৰু অভিনীত দাসৰ কণ্ঠ মোৰ সোণালী হৈ পৰক মই তাকে কামনা কৰিছোঁ ইমানে এটা উপভোগ্য অনুষ্ঠান শেষ কৰিবলৈতো মন যোৱা নাই কিন্তু সেয়া সময়ৰ আহ্বান আমি মানিবই লাগিব আমি আহি আজিৰ অনুষ্ঠানটিৰ সাংস্কৃতিক অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিছে ইমান সময় অনুষ্ঠানটি পৰিচালনা কৰাত আপোনালোকে মোক সহায় সহযোগিতা কৰাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম আজি অনুষ্ঠানটিৰ শেষত কলাকাৰৰ পৰা আগবঢ়াবলৈ মই মাইক্ৰফোনটো জেনেৰেল ছেক্ৰেটাৰী কল্যাণজ্যোতি গগৈলৈ আগবঢ়াই দিছোঁ আৰু ইমানতে মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ চালেনে গাইজ কেনেকুৱা লাগে কমেণ্ট কৰি কওক ঠিকে ক'ব পাৰিছোঁনে বাৰু যদিও বাৰু ইমান নাজানো তথাপি মই নোৱাৰোঁ বুলি নকওঁ কাৰণ ভাল লগা কামটো চেষ্টা কৰি চাওঁ আৰু দিনটোত প্ৰায় 12টামান বজালৈ ক্লাছ হ'ল 12টা বজাৰ পিছত এই প্ৰগ্ৰেমটো হ'ল আৰু টাইমটো এনেকৈয়ে গুচি গ'ল আৰু দিনটো গাইজ কেইদিনমান আগত যে ৰাভা দিৱস গ'ল 20 জুন তাৰিখে ৰাভা দিৱসৰ কাৰণে আমাৰ কলেজত আৰ্টিকল ৰাইটিং কম্পিটিশ্যন এটা পাতিছিল আৰু মই তাতে পাৰ্টিচিপেট কৰিছিলোঁ আৰু লাকিলি মই তাতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ কালি মানে ফেয়াৰৱেলতে সেই প্ৰাইজটো দিলে আৰু মই প্ৰাইজটো লোৱাৰ পিছত চাকচোন কেনেকুৱা মানে তনাজোৰ আনবক্সিং কৰিবৰ কাৰণে প্ৰাইজ আনবক্সিং দেখিলেনে গাইজ এনেকুৱা ধৰণৰ কিছুমান ধেমালি আমাৰ লগত চলি থাকে আৰু যিবিলাকে আমাৰ জীৱনটো ৰঙীন কৰি ৰাখে আৰু কলেজ জীৱন গোটেই জীৱনটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় এইখিনি সময়তে বিভিন্ন ধৰণৰ বন্ধু পাব আপুনি বিভিন্ন ধৰণৰ ঠাই পাব বিভিন্ন ধৰণৰ মানুহ পাব বিভিন্ন ধৰণৰ কাম পাব বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ব আৰু গোটেই জীৱনটোৰ কাৰণে এইবিলাকে কামত দিব গতিকে কলেজ জীৱনটোৰ মানে বেষ্ট ইউজ কৰাটো মানে আমাৰ কৰ্তব্য ষ্টুডেণ্টৰ কাৰণে এনেই ৱাষ্ট হ'ব দিব নালাগে চব এক্সপিৰিয়েঞ্চ কৰিব লাগে যি কৰিব পাৰে ভাল কামৰ ভিতৰত চব কৰিব লাগে চব এক্সপিৰিয়েঞ্চ কৰিব লাগে কেতিয়া ক'ত কেনেকৈ কামত দিব একো নাজানে আৰু হোষ্টেলৰ কথাটোতো বেলেগেই কলেজত যদি হোষ্টেলত থাকে সেইজন ল'ৰাই জীৱনত যিকোনো সময়ত যিকোনো ঠাইত ছাৰ্ভাইভ কৰিব পাৰে একদম চিয়ৰ কথা কেতিয়াবা নাখায়ো থাকিব পাৰিব কেতিয়াবা মাটিত শুই হ'লেও থাকিব পাৰিব মুঠতে পৃথিৱীৰ যিকোনো ঠাইত এৰি দিয়ক ছাৰ্ভাইভ কৰি আহিব পাৰিব যদি হোষ্টেলাৰ হয় আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাৰণ এতিয়া অলপমান ৰেষ্ট লওঁ লগ পাম এটি নতুন ভিডিঅ'ত তাৰ আগতে কৈ দিওঁ যে এইটো ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই আপোনালোকে ভিডিঅ'বিলাক চাই কিনে ছাবস্ক্ৰাইব নকৰে টাটা বাই বাই কলিকতা মুম্বাই